নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে নতুন এটা চাকৰিৰ আপডেট লৈ আহিছোঁ। তো আজি যোনটো আপডেট আনিছোঁ এই আপডেটটো হ'ল নেশ্যনেল বৰ্ড অফ এক্সামিনেশ্যনছ ইন মেডিকেল ছায়েন্স। তো তাতে যোনটো কোৱালিফিকেশ্যন আছে, মিনিমাম কোৱালিফিকেশ্যন আছে হায়াৰ ছেকেণ্ডাৰী পাছ। তো তাৰপিছতো বেলেগকৈ কোৱালিফিকেশ্যন লাগিব, বেলেগ পষ্টৰ কাৰণে গ্ৰেজুৱেশ্যনো লাগিব। তো আপোনালোকে চাই লওক আপোনাৰ কিমানখিনি কোৱালিফিকেশ্যন আৰু আপুনি কোনটো পষ্টৰ কাৰণে এলিজিবল হয়। তো চবৰ ফাৰ্ষ্টটো যোনটো পোষ্ট আছে এই পোষ্টটোৰ নাম হৈছে ছিনিয়ৰ এছিষ্টেণ্ট। তো ছিনিয়ৰ এছিষ্টেণ্টৰ যোনটো কোৱালিফিকেশ্যন আছে সেইটো আপোনালোকে দেখিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো প্ৰথমত লিখা আছে ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ বৰ্ড। তো আপোনালোকে ডিগ্ৰী থাকিব লাগিব। নেক্সট যোনটো পোষ্ট আছে এইটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট। তো জুনিয়ৰ এছিষ্টেণ্টৰ যোনটো পোষ্ট আছে এই পোষ্টটোত বহুতে এপ্লাই কৰিব পাৰিব। এই পোষ্টটোত আপোনালোকে এছেঞ্চিয়েল যোনটো কোৱালিফিকেশ্যন আছে 1 নম্বৰত দেখিব পাৰিব পাষ্ট ছিনিয়ৰ ছেকেণ্ডাৰী এক্সামিনেশ্যনছ ফ্ৰম এ ৰিকগনাইজ বৰ্ডৰ ইউনিভাৰ্চিটি। তো আপোনাৰ হায়াৰ ছেকেণ্ডাৰী পাছ থাকিব লাগিব, তেতিয়াহ'লে এই পোষ্টটোত আবেদনটো কৰিব পাৰিব। নেক্সট যোনটো পোষ্ট আছে এই পোষ্টটোৰ নাম হৈছে জুনিয়ৰ একাউণ্টেণ্ট। তো জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, বিকম থাকিব লাগিব, নহ'লে আপোনালোকৰ যেতিয়া গ্ৰেজুৱেশ্যনত মেথছ নহ'লে ষ্টেটিষ্টিক্স যিকোনো এটা ছাবজেক্ট থাকিব লাগিব। তো যদি আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে আবেদনটো কৰিব পাৰিব। অফিচিয়েল ন'টিফিকেশ্যনটো মই ডেছক্ৰিপশ্যন বক্সটোত দি দিম, আপোনালোকে তাৰপৰা চাব পাৰিব। নেক্সট আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত। তেতিয়ালৈকে ধন্যবাদ।